राम धन नाई कोनो काम बन राम धन नाई कोनो काम बन दिन हर दिन तो बही थके थम 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 राम धन नाई कोनो काम बन राम धन नाई कोनो काम बन दिन हर दिन तो बही थके पठाली चकुआ ठेटा কৰিবলৈ আহিছে ठेटा কৰিবলৈ আহিছে হা এইটো দেখিছ হা খোটা কোপ পোৱা নাইতো ठेटा কৰিবলৈ আহিছ বোলে ৰাম ধন নাই কোনো কাম বন এতিয়া কাম কৰা নাই মই কি কৰিছো হা তাই ৰাম ধন কেনি কি কৰিম আগফালৰ পৰা পাছফাল গোহালি ঘৰৰ পৰা একেবাৰে গোসাঁই ঘৰ কি কৰা নাই মই আচলতে মোৰ নামটো ৰামধন হ'ব নালাগিছিলে মোৰ নাম হ'ব লাগিছিলে গোবৰ্ধন পিতাই তাহানিতে দি দিলে ৰামধন এতিয়া পাইছোঁ বাপেকে মজাটো মোৰ ৰামধন কেনেকৈ হ'ব লাগে নামটো নন্দ ৰজাৰ ঘৰত আহি পেলাই এতিয়া পাইছোঁ বাপেকে মজাটো বোলে ৰজাই ঘৰত বোলে ৰজাই ভাল লেখে যাক হাতী ঘোঁৰা নালাগে তাক এতিয়া পাইছোঁ বাপেকে এই ক্ষিয়তী গাইৰ লগত গাখীৰ খাই গোবৰ খাই এতিয়া গোটেই গাটো গোবৰ গোন্ধাইছে নাপায় এই পঠালি চকুৱা মনুষ্যই মোক আকৌ কাম কৰা নেদেখে মোক দেখে থমকৈ বহি থকা এই পঠালি চকুৱা মনুষ্যই ঠেটা কৰি একো লাভ নাই কিন্তু এটা কথা আমাৰ মহাৰাজৰ কিন্তু মই আকৌ অন্তৰখন বুজি পাওঁ আমাৰ মহাৰাজৰ অন্তৰখন মানে ইমানেই কোমল একেবাৰে খেৰৰ সূতা তেওঁ যেনেকৈ একেবাৰে গাখীৰৰ নিচিনা মানে অন্তৰখন বৰ শুদ্ধ সেইকাৰণে মই এই কামবোৰ কৰি আছোঁ আছে দুখ আছে মোৰো আছে দুখ সেইবোৰ দুখ কোনেও বুজি নাপায় এই পঠালি চকুৱাকেইটাইতো একেবাৰে বুজি নাপায় এই পঠালি চকুৱা এতিয়া ক'লৈ পলাইছ এতিয়া কৈছিলি নহয় বোলে ৰামধন নাই কোনো কাম বন হা দেখা নাই কাম কৰি থকা কোনে বুজিব দুখৰ বেদনা যোৱাকালি টোপনি খতি এটা টিপ মৰা নাই দিনটো লেকো কাম কৰি মই বোলো অলপ নিদ্ৰা দেৱীৰ কোলা তেনেকৈ শুবলৈ লৈছোঁ দেই বোলো ৰামধন অকণমান শুই দেচোন অকণমান জীয়াই ল তেনেকুৱাতে মাতিলে নহয় বোলে ৰামধন একো ধৰিব পৰা নাই আকৌ এনেকৈ অকণমান নিদ্ৰা দেৱীৰ কোলাত শুইছোঁ ৰামধন মই বোলো কোনে মাতিলে তাৰপিছত এনেকৈ উঠিলোঁ এনেকৈ গ'লোঁ আমাৰ গোহালিত ৰাঙলী ভাল হোৱা দিন আছিলে ৰাঙলীয়ে দামুৰি পোৱালি এটা দিলে ইমান মৰম এই তাক মানে হেক পুতক দি থাকোঁতে জল হৰিব এনেকৈ ৰৈ থাকোঁতে আৰু ৰাতিয়েই পোৱালি শুবলৈ নাপালোৱেই নহয় হাউত কেনে গাটো ধুই মহাৰাজে বোলে কৈছিলে নহয় আজি আমাৰ আকৌ লোৱা পোনাটো আজি নামাকৰণৰ দিন নিৰ্ধাৰিত কৰিছে মই বোলো এই কথা নহয় গুৰুদেৱ আহিব মই আৰু একেবাৰে ৰৈ নাথাকিলোঁ মানে মই ক'ত থলোঁ এইয়া দেখিছানে বাৰু বস্তুকেইটা মই ক'ত এইয়া এই গুৰুদেৱৰ কাৰণে মই সকলো যোগাৰ কৰি ৰাখিছোঁ
মই তিতা দেখাই গোঁসাই ঘৰৰ পৰা একেবাৰে বন্তি সকলো যোগাৰ কৰি ৰাখিছোঁ ঢাৰি ঢকুৱা একো এৰা নাই এইয়া 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 এই গুৰুদেৱৰ ভোজনীও যোগাৰ কৰি ৰাখিছোঁ ইয়াত থ'লে নহ'ব ইয়াত থ'লে নহ'ব এইডোখৰত থ'ব লাগিব কঁকালে কটৰ কটৰ মাৰিছে পিছে এটা কথা দেই মিছাটো ক'লে কি হ'ব শালকে শিঙিয়াই ময়ো কাম ভাগি কৰিম বুলি ভাবিছোঁ বহুতে কয় বোলে বয়স হৈছে কোনে কয় বয়স হৈছে বুলি ক'ত বয়স দেখিছে মোক মোৰতো বয়স হোৱা নাই মোৰতো মন এটা আছে আছেনে নাই মোৰতো মন এটা আছে মোৰতো ঘৰ সংসাৰ কৰিবলৈ মন যায় এই বুঢ়াকালত নন্দৰাজে যেতিয়া কিবা এভাগ পাইছে মহাৰাজে এভাগে পাইছে মইতো আৰু এনেকৈ ভাবি কিন্তু এটা কথা দেই ৰামধন এইবাৰ তোৰ ঘৰত ফেঁচাই উলি দিবই দিব আৰু ফেঁচাই উলি দিবই দিব আৰু মহাৰাজ মই ইয়াতে আছো তই ইয়াতে আছ মই ইয়াতে আছো ৰামধন এই বস্তু বাহিনীবোৰ তই যোগাৰ কৰিলি নে নাই বাৰু মহাৰাজ মোৰ নামটো কি ৰামধন ৰামধন থাকোঁতে আপুনি চিন্তা কৰিব লাগে কি চাওক এইফালে তললৈ চাওক মই একেবাৰে ফু মাৰি খাব পৰা কৈছোঁ এতিয়া কি কৰিব লাগিব সেইটো কওক তই থাকিলেতো মোৰ আৰু একো চিন্তাই নাই ৰামধন পিছে গকুলৰ সকলোকে নিমন্ত্ৰণ কৰিলি নে নাই মহাৰাজ আপুনি এইটো সোধক কাক মতা নাই কাক মতা নাই মই আমাৰ যে গাঁওবুঢ়া কেলে ভুৱন গাঁওবুঢ়া প্ৰথমতে মই তেওঁৰ ঘৰতে গৈ সেৱা ভাগি ধৰিছোঁগৈ বোলো এই গাঁওবুঢ়া দায়িত্ব আমাৰ ভুৱন গাঁওবুঢ়াৰ কথা কৈছোঁ মই বোলো ভুৱন গাঁওবুঢ়া আমাৰ নন্দৰজা বুঢ়া কালত কিবা এবাৰ কৰি তেওঁ ইমান আনন্দ পালে এই আমাৰ লেহেলা কাইটিক মাতিছোঁ চেপেটা কাইটিক মাতিছোঁ মই উত্তৰ পাৰলৈ গৈছোঁ দক্ষিণ পাৰলৈ গৈছোঁ পশ্চিম পাৰলৈ গৈছোঁ মই যোৱা নাই ক'ত পিছে এটা কথা দেই যাক যাক মই লগ পোৱা নাই মানে যিসকলক লগ পোৱা নাই মানে সেই গৃহিণীক যাক লগ পাইছোঁ চবৰ লগতে দিয়কচোন কথা পাতিবলৈ বেয়া এটা লাগে আৰু মই মানে তেওঁক বেছিকৈ ভাঙি পাতি কোৱা নাই এঙা এটুকুৰা উলিয়াই বেৰতে লিখি থৈ আহিছোঁ এই উত্তৰ পাৰাৰ সেই মালতী ছোৱালীজনী গাভৰু হ'ল হয় দেখাটো শুৱনি হ'ল মইতো চিনি পোৱা নাই তাৰপিছতে তাইকো ক'লোঁ ঐ তই যাব লাগিব কিন্তু তাই আহিম বুলি কৈছে মই সকলোকে মাতিলোঁ মহাৰাজ সকলোকে মাতিছোঁ বাৰু আৰু এটা কথা হ'ল ৰামধন আমাৰ পোনাকণৰ নামকৰণৰ দিন আজি ধাৰ্য কৰা হৈছিল নহয় মই জানো তালেতো গুৰুদেৱক মই নিজেই নিমন্ত্ৰণ কৰি থৈ আহিছিলোঁ শুনা গুৰুদেৱ দেখোন এতিয়ালৈকেও অহা নাই এই নহয় মহাৰাজ তেওঁলোক হৈছে ঋষি মুনি মানুহ হয় তেওঁলোকে মানে একেবাৰে উপযুক্ত সময়ত উপযুক্ত হ'বহে হ'ব মই আগবাঢ়ি যাওঁ নেকি যাচোন তেতিয়াহ'লে আগবাঢ়ি যাওঁ তেতিয়াহ'লে তয়ে অকণমান আগবাঢ়ি যাচোন আগবাঢ়ি যাওঁচোন ৰ'ব নাজানো গকুলৰ আমোলে পৰিৱৰ্তনে আমাৰ মনে আনন্দিত কৰি তুলিছে যেনিয়েই চোৱা হয় তেনিয়েই সুবৰ্ণময় পৰিৱেশে সুভাষ কৰে অন্ধ ৰাতি মুৰুলীৰ মধুৰ কণ্ঠে আমাৰ মন প্ৰাণে হৰি নিয়ে নাজানো কিহৰ ইংগিত ইয়াৰো থাকিব পাৰে কিবা বিশেষ কাৰণ ৰামধন আহকে গুৰুদেৱ ৰামধন মই যোগাৰ কৰি ৰাখিছোঁ না দিয়ক চৰণটো দি ধুৱাই ভালকৈ ধুৱাই দিয়ক পানীখিনি খালি চেঁচা দেই ৰামধন মই জুগুতাই ৰাখিছোঁ পানীখিনি চেঁচা কষ্টকণ পালে চাগে দেই ৰামধন
তই গুৰুদেৱৰ আসনৰ ব্যৱস্থা কৰ। কৰিম 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 গুৰুদেৱ আহক আহক আহকচোন আহক আহিব হৈছেহি আহক গুৰুদেৱ। ৰ'ব 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 সেইটো কেনি কৃষ্ণ আসন গ্ৰহণ কৰকচোন। ৰামধন অঁ তই ৰাণী আৰু গোপীসৱক মাতি দেই আৰু। অঁ ৰাণীয়ে দিয়ক মই মাতি দিছোঁ। ৰাণীয়ে দিয়ক হয় ৰাণীয়ে দিয়ক। অৰে গুৰুদেৱ আহিলে নহয় বলক বলক মহাৰাজে মাতিছে। আহক 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 আইদেউ আহক এই গুৰুদেৱ আহিলে নহয় এইয়া গুৰুদেৱ আমাৰ সেৱা গ্ৰহণ কৰক। সহজ সুন্দৰ দিবাকৰ অচলা বহুতি লক্ষ্মী হতে লোভিৰা দিনে দিনে নন্দৰাজৰ প্ৰমুখ্যে সকলোৰে জয় হওক মংগল হওক। ভাল গুৰুদেৱ। ৰাণী তোমালোক এতিয়া ভিতৰলৈ যোৱা। ভাল মহাৰাজ। মহাৰাজ এই গুৰুদেৱক আদৰ দি সেৱা এটা কৰি লওক আপুনি। মই মানে যুগুতাই ৰাখিছোঁ যেতিয়া আৰু কৰ্মভাগ কৰিব লাগে এইটোৱে কথা। গুৰুদেৱ আজি আমাৰ পুত্ৰকণৰ নামাকৰণৰ দিন মই ধাৰ্য কৰা হৈছিল। তাৰ বাবেই আপোনাকে নিমন্ত্ৰণ কৰা হৈছে। পুত্ৰকণৰ সুন্দৰ নাম এটি দি আমাকে কৃতাৰ্থ কৰকে গুৰুদেৱ। নন্দৰাজ গুৰুদেৱ তোমাৰ পোনাকণৰ নামাকৰণৰ আগত তোমাৰ পুত্ৰক এবাৰ মই দৰ্শন কৰিব লাগিব। ভাল গুৰুদেৱ। ৰামধন অঁ ৰাণীয়ে পোনাকণক লৈ আহিবলৈ ক গুৰুদেৱৰ দৰ্শনৰ বাবে। হয় 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 এই পিছে মহাৰাজ মই সেই ৰাণী আইদেউক মতাৰ আগতে গুৰুদেৱক সেৱা ভাগি কৰি লওঁ। মই মোৰ ফালৰ পৰা সেৱা ভাগি কৰাই নাই নহয়। অঁ গুৰুদেৱ খুৰাৰ খোজে প্ৰতি অপৰাধ এই যুগুতাই ৰাখিছিলোঁ সম্পদসমূহ কিবা মানে দিওঁতে থওঁতে কিবা কিবি ভুল হ'ব পাৰে সৰ্বদোষ মক্ষণ কৰি মই আকৌ সংসাৰ পতা নাই সেৱা ভাগি দিয়ক। যা ৰামধন সোনকালে মাতি দেগৈ। ৰাণী আইদেউ এই গুৰুদেৱে আমাৰ পোনাকণক চাওঁ বুলি কৈছিল লৈ আনক আকৌ আনক লৈ আনক লৈ আনক। গুৰুদেৱ তুমি সঁচাই সৌভাগ্যৱান। গুৰুদেৱ আহক লৈ আনক লৈ আনক আনক লৈ আনক। এই গুৰুদেৱে চাওঁ বুলি কৈছে দেখাই দিয়ক। গুৰুদেৱ এই ভাগে আৰু। গুৰুদেৱ গুৰুদেৱ এই আমাৰ পোনাকণ। চাওক গুৰুদেৱ এই অভাগীৰ সন্তান। নন্দৰাজ গুৰুদেৱ তুমি সঁচাই বহু সৌভাগ্যৱান। গুৰুদেৱ গুৰুদেৱ আপুনি এতিয়া পোনাকণৰ নামাকৰণৰ কাম আৰম্ভ কৰিব পাৰে। ভাল ভাল নন্দৰাজ। অঁ এই ভাগ ৰামধন তই গুৰুদেৱৰ সকলো যা যোগাৰ কৰি দে। মই যা যোগাৰ কৰিছিলোঁ। মই সোঁফালে বাওঁফালে চাওঁতে গুৰুদেৱৰ পুথিভাগ থ'বলৈ আসন ভাগেই বিচাৰি নাপালোঁ। ৰ'ব 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 অকণমান আইদেউ অকণমান পিছলৈ আহকচোন অকণমান পোনাকণে সিহঁতি দিগদাৰ হৈছে মই গম পাইছোঁ বাৰু। মই অকণমান আগলৈ গৈছোঁ অঁ গুৰুদেৱ খুৰাৰ খোজে প্ৰতি অপৰাধ। মই মানে কৰিয়ে থাকোঁ লেকো কাম নাই 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 তাত নথ'ব মই যুগুতাই ৰাখিছোঁ নহয়। ৰ'ব সেইভাগ তেনেকৈ সকলোতে থোৱা বস্তু নহয় নহয় তেনেকৈ নহয়। মই যোগাৰ কৰি দিম আপোনাক। মই কৈছোঁ নহয় মোৰ ভুল হৈছে বহুত ভুল হৈছে নেজানো নহয় প্ৰথম যে মানে আমাৰ মহাৰাজৰ প্ৰথম। অঁ
ব্যৱস্থাপনাটো কেনে দেখিছে মহাৰাজ ভাল কৰিছ ৰামধন ভালকৈ গণনা কৰি দিয়ক দেই নন্দৰাজ গুৰুদেৱ তুমি সঁচাই বহুত সৌভাগ্যৱান গুৰুদেৱ হয় হয় নন্দৰাজ গুৰুদেৱ যশোদাৰ গৰ্ভে যি পুত্ৰ সন্তান জন্ম হৈছে তেওঁ এই তিলোকৰ নমস্য গুৰুদেৱ আৰু উপাৰ্য হ'ব গুৰুদেৱ হয়নে গুৰুদেৱ আৰু ভাঙি পাতি কওকচোন বাকীখিনিও ভাঙি পাতি কৈ দিয়ক কওঁ ভোলা অঁ যিসকল লোকে অঁ হাজাৰ হাজাৰ বছৰ ধৰি তপস্যা কৰিও তেওঁক দৰ্শন কৰিব নাপায় অঁ সেই আজি তোমাৰ গকুলালৈ পুত্ৰৰূপে জন্ম লৈছে গুৰুদেৱ তেওঁ বিভিন্ন ধৰণৰ কাম অনুযায়ী নাম থাকিব নন্দৰাজ গুৰুদেৱ এই ধৰা পূব শব্দটি অৰ্থ হ'ল সংসাৰ গুৰুদেৱ আৰু ন শব্দটিৰ অৰ্থ হ'ল মুক্তি কি বুলিলে গুৰুদেৱ মুক্তি মুক্তি হা মুক্তি অৰ্থাৎ সংসাৰৰ কান্দোনৰ পৰা জীৱক মুক্তি দিব পৰাজনেই হ'ল শ্ৰীকৃষ্ণ শ্ৰীকৃষ্ণ বৰ দুখ লাগে গুৰুদেৱ মোৰ পোনাকণৰ নাম কি ৰাখিব গুৰুদেৱ ভয়ানন্দৰাজ গুৰুদেৱ তোমাৰ পোনাটিও নাম মই শ্ৰীকৃষ্ণ ৰাখিলো শ্ৰীকৃষ্ণ গুৰুদেৱ যশোদা শ্ৰীকৃষ্ণ গুৰুদেৱ নন্দৰাজ মহাৰাজ বৰ দুখ লাগিছে মোৰ বিৰাট দুখ লাগিছে মানে ইমানেই বুৰ্বক নে বাৰু মই আজিলৈকে ইমান তাত্ত্বিক কথাবিলাক নাজানো আজি গুৰুদেৱে ভাঙি পাতি বুজাই দিলত মোৰ কিবা নিজকে নিজে ঘিণ লাগিছে আচলতে সঁচাকৈ মোৰ নাম ৰামধন নহয় গোবৰ্ধন হ'ব লাগিছিলে পিছে নন্দৰাজ গুৰুদেৱ আমাৰ উদ্দেশ্য সফল হৈছে ভাল গুৰুদেৱ আমি এতিয়া নিজ গৃহে গমন কৰোঁ ভাল গুৰুদেৱ ৰামধন তই গুৰুদেৱৰ দক্ষিণা আৰু সকলো দি অলপে আগবঢ়াই থৈ আহ দক্ষিণা ভাগ আছে মই আগবঢ়াই দিওঁ সোনকালে আহিবি দেই অঁ গুৰুদেৱ মহাৰাজে আপোনালৈ এভাগি দক্ষিণা থৈ দিছিলে গতিকে দক্ষিণা ভাগি গ্ৰহণ কৰকচোন এই গধুৰ নেকি মই ধৰি দিওঁ হে পাৰে পাৰিব গুৰুদেৱ আমি এতিয়া বিদায়হে মাগিম ভাল গুৰুদেৱ যা ৰামধন তই গুৰুদেৱক অলপে আগবঢ়াই থৈ আহ আগবাঢ়ি দিছোঁ অঁ গুৰুদেৱ ব'ল মই আছোঁ নহয় পিছে এটা কথা হেৰি কথা এষাৰ কওঁ সেই অৰ্থদি কৈছিলোঁ নে নাই
মই বোলো মৰিব বিয়া বাৰু পতা নাই মানে মহাৰাজকে দেখি আদাক দেখি উঠিল গা কেতুয়ে বোলে মোক খা সেইটো কাৰণে ভাবিছোঁ বোলো সংসাৰ এখন পাতিম বুলি ভাবিছোঁ মানে ফেঁচা উৰুলি দিয়াম বুলি ভাবিছোঁ আপুনি আশীৰ্বাদ এটা দিলেই আৰু ক'ব ভাগ হ'ব গুৰুদেৱে মোৰ পোনাকণৰ বিষয়ে কি কৈছিল গুৰুদেৱে পোনাকণৰ বিষয়ে কৈছিলে কিন্তু এতিয়া নকওঁ দিয়া সঁচাকৈ কওকচোন মহাৰাজ গুৰুদেৱে পোনাকণৰ বিষয়ে কি কৈছিল ৰাণী মহাৰাজ আপোনালোকে যদি কিবা গোপন কথা পাতিছে মই ভিতৰলৈকে যাওঁ মানে বস্তুবোৰ সামৰি থাকোঁ ভাল তই বস্তুবোৰকে সামৰ ৰামধন নহয় সেইবিলাক কথা মই শুনিব নাপায় কওকচোন মহাৰাজ গুৰুদেৱে মোৰ পোনাকণৰ বিষয়ে কি কৈছিল গুৰুদেৱে পোনাকণৰ বিষয়ে কৈছিল কিন্তু নকওঁ দিয়া কওক মহাৰাজ পিছতে ক'ম আৰু গুৰুদেৱে মোৰ পোনাকণৰ বিষয়ে কি কৈছিল তুমি সুধিছা যেতিয়া কওঁ আৰু যশোদা গুৰুদেৱে কৈছে অহা বাৰতে আমাৰ এটি কইনা সন্তান অহাৰ সম্ভাৱনা আছে তাকে তোমাকে ক'বলৈ ক'লে তুমি কি কোৱা যশোদা